हेलो एवरीवन गुड मॉर्निंग केने आछे आपनालोक मोर भाले आशा करूँ आपनालोकरो भाल आरु आजि रातिपुवाई इमान रातिपुवा নহয় आरु दुपरियाई हबले हल 11टा बाजिले आपनालोक भाबिलो आपनालोकर लगत एटा रेसिपि शेयर करूँ बुली तेनेहले आहकसुन चाওঁ रेसिपिটো মই কেনেকৈ বনাওঁ आसलते खूब सहज आरु कम टाइमते हुआ रेसिपि पद्धति तो माने खूब सहज पद्धति हेतु कारणे মই ভাবিলো সকলোৰে লগত शेयर करूँ बुली ভিডিওটো চাই থাকক কেনেকৈ বনাওঁ মই মোৰ रेसिपिটোৰ ইনগ্ৰেডিয়েন্টছ বিলাক ৰেডি কৰি ললো এফালে মই ফুলকবি আৰু আলু কাটি লৈছো আলুখিনি দীঘলে দীঘলে কাটিছো আৰু এয়া মাছ আৰু ইয়াত নহৰু আৰু পিয়াজ আদা দিও আৰু এটা সৰু টিফিন লৈছো এতিয়া এই টিফিনটোত সকলোখিনি দি দিম এতিয়া মই টিফিনটোত মাছ দু পিস দি দিম মাছ দু পিস দি দিছো আৰু আলু আৰু ফুলকবিখিনিও দি দিছো আদা নহৰুখিনি দি দিছো আৰু ইয়াতে দিম অকণমান হালধি হালধি নিদিলেও হয় বাৰু বইলত কিন্তু মই দি দিছো নিমখ সোৱাদ অনুযায়ী অকণমান দিলো ৰঙা জলকীয়া গুৰি আৰু অকণমান খৰিচা দিম এয়া নাম মাত্ৰকে অকণমান খৰিচা দিছো এতিয়া অকণমান পানী দি দিম ইয়াতে মান মিঠাতেল দিম আৰু এয়া অকণমান মিঠাতেল দি দিছো আপোনালোকে কিন্তু ডাঙৰ টিফিন এটা ল'ব পাৰে মোৰ টিফিনটো অকণমান সৰুৱে হ'ল মই এখিনি মিক্স কৰা হৈ গল আৰু এনেদৰে দুটা জলকীয়া এনি ধুনিয়া লাগিবৰ বাবে দি দিছো ওপৰতে কিন্তু এনেকে গুটাকে বইল কৰি দিয়া জলকীয়া বা ভাপত দিলে মই বহুত ভাল পাওঁ জলকীয়াটো খাই এটা ঢাকনিখন লগাই দিছো আৰু এতিয়া ভালকে তলটো ধুই এই ভাতৰ কুকাৰটোতে দি দিম আৰু গ্যাসটো জ্বলাই কুকাৰটো পাতি দিলো এতিয়া ৰেডি হৈ লোৱাৰ পাছত দেখাম আপোনালোকক এতিয়া মই কুকাৰটো খুলি টিফিনটো উলিয়াই লম আৰু টিফিনটো খুলি চাম কেনেকুৱা হৈছে এয়া চাওক কিমান ধুনিয়া হৈছে কালাৰো বহুত ধুনিয়া হৈছে আৰু মাছ পিসো বহুত ধুনিয়াকৈ সিজি গৈছে ইয়া মাছত কিমান ধুনিয়াকৈ হালধি কালাৰটো লাগি গৈছে আৰু আলু আৰু ফুলকবিখিনিও বহুত ধুনিয়াকৈ সিজিছে আপোনালোকে যদি বিচাৰে খুব কম টাইমতে এনেকৈ ৰান্ধিব পাৰে এবাৰ ট্ৰাই কৰি চাব আৰু কেনেকুৱা লাগিলে জনাব আৰু মাছখিনিৰ দৰে একে ধৰণে মই ইয়াত বিনছ কিটা ভাঙি দিছো দাইলখিনি বইল হ'ব আৰু দালি দিলো এফালে জলকীয়া দি দিছো হালধি আৰু নিমখ দি দিছো আৰু একে ধৰণে মই কুকাৰটোত ভৰাই দিম এই টিফিনটো এনে ধৰণে কুকাৰটোৰ ভিতৰত ভৰাই দিলো আৰু এতিয়া কুকাৰটো পাতি দিলো এখিনি হৈ থাকিব এনেকৈ এটো এনেকৈ হৈ গৈছে উলিয়াই দিম এতিয়া ইয়াৰ পৰা এয়া চাওক বইল দালি ইমান ধুনিয়া হৈ গৈছে অকণমান লৰাই দিলে এখিনি অকণমান গ্ৰেভি টাইপৰ ডাঠ হৈ যাব মানে দালিখিনি মই প্ৰায় মানুহজন ডিউটি গলে অকলে থকা কেদিন এনেকৈ কৰো এনেকৈ দালি পাতি দিও ভাতটো লগতে তাৰপিছত কিবা এটা কণী আমলেট কৰি খাই দিও আৰু আপোনালোকেও ট্ৰাই কৰিব পাৰে বহুতে জানেই হয়তো নজনাসকলক কৈছো আপোনালোকে ট্ৰাই কৰি চাব
আৰু ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ৰেচিপিটো কেনেকুৱা লাগিলে আপোনালোকে জনাব কমেণ্টত। আৰু আজিলৈ আহিছোঁ, আকৌ এটা ভিডিঅ'ৰ সৈতে লগ পাম। বাই বাই।